নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ অসমীয়া সখী ইউটিউব চেনেললৈ। আজি আমি যিটো বিষয়ত কথা পাতিবলৈ আগবাঢ়িছোঁ সেইটো হৈছে আনৱান্টেড প্ৰেগনেঞ্চিৰ পৰা আমি কেনেকৈ হাত সাৰিব পাৰোঁ আৰু এনেকুৱা কি মেথড ব্যৱহাৰ কৰিব পাৰোঁ যিবোৰ মেথড ব্যৱহাৰ কৰিলে আমাৰ আনৱান্টেড প্ৰেগনেঞ্চি নহয়। এই বিষয়সমূহ আমাৰ সমাজত খোলাকৈ আলোচনা নহয়, সেইকাৰণে কেতিয়াবা আমি গম্ভীৰ সমস্যাৰ সন্মুখীন হ'বলগীয়াত পৰে। বন্ধু বান্ধৱীসকল, আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব, কাৰণ এই ভিডিঅ'টোত মই আপোনালোকক আনৱান্টেড প্ৰেগনেঞ্চিৰ পৰা বাচিব পৰা আটাইকেইটা মেথডৰ লগতে শেষত এনেকুৱা 3টা মেথডৰ বিষয়ে ক'ম, যিকেইটা মেথড আপোনালোকে ডক্তৰৰ পৰামৰ্শৰ অবিহনে ঘৰতে অতি সহজভাৱে ব্যৱহাৰ কৰিব পাৰিব, যিসমূহৰ ছাকচেছ ৰেটো যথেষ্ট হাই হয়। গতিকে এতিয়া আমি কথা পাতিম সেই মেথডসমূহৰ বিষয়ে। প্ৰথমটো হৈছে ইমপ্লাণ্ট, য'ত এডাল জুই চলাৰ কাঠিৰ দৰে এডাল ৰড আমাৰ বাহুৰ তলৰ স্কিনত ইমপ্লেণ্ট কৰা হয়। দ্বিতীয়টো হৈছে পুৰুষ বন্ধ্যাকৰণ, যি বহুত সহজ আৰু এইটো একেবাৰে পাৰ্মানেণ্ট টাইপৰ বন্ধ্যাকৰণ হয়। তৃতীয়টো হৈছে হৰমন আইউডি। ইয়াত এটা ডিভাইচ গৰ্ভাশয়ৰ ভিতৰত প্লান্ট কৰা হয় আৰু এইটো বহুত সহজ উপায় হয়। এইটো কৰোঁতে মাত্ৰ 15 পৰা 20 মিনিট সময় লাগে। চতুৰ্থটো হৈছে ফিমেল ষ্টেৰিলাইজেশ্যন, য'ত মহিলাৰ গৰ্ভাশয়ৰ টিউব দুডালক কাটি দিয়া হয় বা গাঁঠিৰ জৰিয়তে ব্লক কৰি দিয়া হয়। পৰৱৰ্তীটো হৈছে কপাৰ টি। ইয়াত এটা টিৰ নিচিনা ডিভাইচ গৰ্ভাশয়ৰ ভিতৰত ইমপ্লেণ্ট কৰা হয়। ইয়াক 5, 6 বা অধিকতম 10 বছৰৰ কাৰণে ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ পিছৰ মেথডটো হৈছে ইনজেকশ্যন। বৰ্তমান সময়ত ইনজেকশ্যনৰ জৰিয়তেও গৰ্ভাৱস্থাৰ পৰা হাত সাৰিব পাৰি। এই ইনজেকশ্যনটো প্ৰতি 3 মাহৰ মূৰে মূৰে ল'বলগীয়া হয়, কিন্তু এই ইনজেকশ্যনৰ কাৰণে কিছুমান মহিলাৰ ওজন বঢ়াৰ দৰে সমস্যা দেখা পোৱা গৈছে। ইয়াৰ পিছৰটো হৈছে পিলছ, যি আমি দৈনিক এটাকৈ খোৰাক ল'বলগীয়া হয়। এইটো মেথড বহু বছৰৰ পৰা চলি আহিছে, কিন্তু কিছুমান মহিলাৰ এই পিলছ ব্যৱহাৰৰ ফলত হৰমনেল ইমবেলেঞ্চ আৰু ওজন বঢ়াৰ দৰে সমস্যা দেখা পোৱা যায়। নেক্সট হৈছে ভাজাইনাল ৰিংছ। এই ৰিংছসমূহ মাহেকীয়াৰ দিনকেইটাক বাদ দি বাকীকেইটা দিনত ভাজাইনাৰ ভিতৰত লগাবলগীয়া হয়। একেবাৰে শেষৰটো হৈছে বাৰ্থ কণ্ট্ৰল পেটচেছ। এই পেটচেছসমূহক পিঠি, পেট, বাহু বা কমৰত লগাব পৰা যায়। ইয়াৰ পৰা যিসমূহ হৰমন ৰিলিজ হয়, সেই হৰমনে গৰ্ভাৱস্থাক বাধা প্ৰদান কৰে। বন্ধু বান্ধৱীসকল, এইখিনিয়ে আছিল সেইসমূহ মেথডছ, যিখিনি মেথডছ ব্যৱহাৰ কৰি আমি আনৱান্টেড প্ৰেগনেঞ্চিৰ পৰা হাত সাৰিব পাৰোঁ। এতিয়া মই আপোনালোকৰ আগত সেই 3টা মেথডছৰ বিষয়ে ক'ম, যিকেইটা মেথডৰ ছাকচেছ ৰেট যথেষ্ট হাই হোৱাৰ লগতে এইকেইটা আপোনালোকে ঘৰতে সহজভাৱে ব্যৱহাৰ কৰিব পাৰে, যাৰ কাৰণে ডক্তৰৰ পৰামৰ্শ লোৱাৰো কোনো প্ৰয়োজন নাই। প্ৰথমটো হৈছে প্ৰিভেণ্টিভ মেথড, য'ত আমি সম্পৰ্ক কেতিয়া ৰখা উচিত সেই বিষয়ে বুজিব লগা হয়। বন্ধু বান্ধৱীসকল, আমি তেতিয়া সম্পৰ্ক ৰখা উচিত যেতিয়া আমাৰ অভুলেশ্যনৰ সম্ভাৱনা নাথাকে। মাহেকীয়া আৰম্ভ হোৱাৰ 7 দিনৰ পৰা 10 দিন সময়লৈকে আমি সেই সময়ছোৱা ছেফ টাইম হিচাপে মানিব পাৰোঁ। যাৰ মাহেকীয়া ঋতুচক্ৰ ছুটি হয়, তেওঁলোকে 7 দিনক নিজৰ ছেফ টাইম হিচাপে মানিব পাৰে, আৰু যাৰ মাহেকীয়া ঋতুচক্ৰ 32, 30 এনেকুৱা ধৰণৰ হয়, তেওঁলোকে 10 দিনলৈকে নিজৰ ছেফ টাইম মানি ল'ব পাৰে। গতিকে বন্ধু বান্ধৱীসকল, মাহেকীয়া আৰম্ভ হোৱাৰ 7 দিনৰ পৰা 16 দিনলৈকে যিটো সময় সকলোৰে ক্ষেত্ৰত বেলেগ বেলেগ হ'লেও সেই সময়ছোৱাকে অভুলেশ্যনৰ সময় বুলি কোৱা হয়। কাৰোবাৰ 12 দিনত, কাৰোবাৰ 14 দিনত আৰু কাৰোবাৰ 16 দিনত অভুলেশ্যন হয়। গতিকে এই মাজৰ সময়ছোৱা ইণ্টাৰক'ৰ্ছৰ কাৰণে ছেফ নহয়। গতিকে অভুলেশ্যনৰ কথাটো ভালদৰে বুজি লৈ আপোনালোকে আনৱান্টেড প্ৰেগনেঞ্চিৰ পৰা হাত সাৰিব পাৰে। দ্বিতীয়টো হৈছে বেৰিয়াৰ মেথড, য'ত এটা বেৰিয়াৰ ব্যৱহাৰ কৰা হয়। বেৰিয়াৰ মেথডছৰ সকলোতকৈ জনপ্ৰিয় মেথডটো হৈছে কণ্ডম। বৰ্তমান সময়ত পুৰুষ আৰু মহিলা উভয়ৰে কাৰণে কণ্ডম উপলব্ধ হোৱা দেখিবলৈ পোৱা যায়। কণ্ডম ব্যৱহাৰৰ ফলত কিছুমান লোকৰ এলাৰ্জি হোৱাৰ বাবে বৰ্তমান বজাৰত এনে কিছু কণ্ডম উপলব্ধ হৈছে, যিখিনি ব্যৱহাৰ কৰিলে কোনো ধৰণৰ এলাৰ্জি হোৱাৰ সম্ভাৱনা নাথাকে। দ্বিতীয়টো হৈছে ডায়ফ্ৰাম। এই ডায়ফ্ৰামক আমি ইণ্টাৰক'ৰ্ছৰ কিছু সময়ৰ আগতে লগাই 2 বা 3 ঘণ্টাৰ পাছত আমি ইয়াক আঁতৰাই দিব পাৰোঁ। এটা ডায়ফ্ৰাম আমি বহুতবাৰ ব্যৱহাৰ কৰিব পাৰোঁ। বহুতো কোম্পানীয়ে এই ডায়ফ্ৰামৰ এফেক্টিভনেছ বঢ়াবৰ কাৰণে স্পেৰিমেছেজ লগাইও ডায়ফ্ৰামখিনিক বিক্ৰী কৰে। ইয়াৰ পাছৰটো হৈছে ফেম কেপ বা চাৰ্ভিকেল কেপ। ইয়াক ইণ্টাৰক'ৰ্ছৰ কেইঘণ্টামানৰ আগতে ব্যৱহাৰ কৰিব লাগে আৰু ইণ্টাৰক'ৰ্ছৰ 6 ঘণ্টাৰ পাছত ইয়াক খুলিব পৰা যায়, আৰু ইয়াৰ ছাকচেছ ৰেটো যথেষ্ট হাই হয়।
পৰৱৰ্তীটো হৈছে স্পঞ্জ। ইয়াত কিছুমান ধৰণৰ ক্ৰীম ব্যৱহাৰ কৰি ইণ্টাৰক'ৰ্ছৰ কিছু সময়ৰ পাছত আমি ইয়াক উলিয়াই দিব পাৰোঁ। ইয়াৰ পাছৰটো হৈছে স্পাৰিমিচাইড ক্ৰীম। ই এক এনেকুৱা ধৰণৰ ক্ৰীম যি স্পাৰ্মখিনিক ভিতৰলৈ যোৱাৰ আগতেই মাৰি পেলায়। এই ক্ৰীমখিনিক আমি আঙুলি বা কিছুমান ইনষ্ট্ৰুমেণ্টৰ জৰিয়তে ভাজাইনাৰ ভিতৰত এপ্লাই কৰিব পাৰোঁ। একেবাৰে শেষৰটো হৈছে কিউৰেটিভ মেথডৰ ইমাৰ্জেঞ্চি পিলছ। কিন্তু এই পিলছ বাৰে বাৰে ব্যৱহাৰ কৰাটো আমাৰ স্বাস্থ্যৰ কাৰণে হানিকাৰক। এই পিলছসমূহ আপুনি কিছুমান এক্সিডেণ্টলি কেছৰ বাবে ব্যৱহাৰ কৰিব পাৰে। যেনে যদি সকলোসমূহ মেথড ব্যৱহাৰ কৰাৰ পাছতো বা কেতিয়াবা কণ্ডমত ফুটা থকাৰ বাবে আনচেফড ইণ্টাৰক'ৰ্ছ হৈ যায়, তেতিয়া এই টেবলেট 5 দিনৰ ভিতৰত ল'বলগীয়া হয়। কিন্তু সকলোৱে 5 দিন কয় যদিও আচলতে 3 দিনৰ ভিতৰত যদি আপোনালোকে এই টেবলেট লয়, তেতিয়া ইয়াৰ ৰিজাল্টটো বেষ্ট পোৱা যায়। গতিকে আনচেফড ইণ্টাৰক'ৰ্ছৰ 3 দিনৰ ভিতৰত ইমাৰ্জেঞ্চি টেবলেটটো ল'ব লাগে। ইমাৰ্জেঞ্চি পিলছসমূহক কাম কৰিবলৈ 3 ঘণ্টাৰ সময়ৰ প্ৰয়োজন হয়। গতিকে আপুনি টেবলেট খোৱাৰ 3 ঘণ্টাৰ ভিতৰত যদি আপোনাৰ বমি হৈ যায়, তেতিয়াহ'লে আপুনি পুনৰ এই টেবলেট ব্যৱহাৰ কৰিবলগীয়া হয়। কিন্তু এটা কথা সদায় মনত ৰাখিব, এই ইমাৰ্জেঞ্চি পিলছসমূহক অভ্যাসত পৰিণত কৰাটো স্বাস্থ্যৰ বাবে হানিকাৰক। বন্ধু-বান্ধৱীসকল, আজিলৈ ইমানেই। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে তেন্তে মোৰ ভিডিঅ'টোক লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ বন্ধু-বান্ধৱীৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আকৌ লগ পাম আপোনালোকক এটি নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে বাই বাই।